নমস্কাৰ বন্ধুসকল, এইটো আমাৰ মুম্বাই ট্ৰিপৰ ভিডিঅ' হয়, যিটো বহুত লেটলি আপলোড দিছোঁ মই, কাৰণ কিয় বহুত দিন হৈ গ'ল আপোনাৰ আপলোড দিব পৰা নাছিলোঁ। যিহেতু আপোনাৰ মৰ্ণিং আছিলে, আমি ভলভ' বাছত গৈছিলোঁ। ভলভ' বাছত আমি 5:15 নে কিমান এনেকুৱা আমাৰ 7:15 মানত হ'ব আপোনাৰ বাছখন আছিলে। আমি গৈ এয়া আপোনাৰ দেখিছে কলীয়া ভোমোৰা ব্ৰিজত পালোঁ। তাৰ পৰা আমি ডাইৰেক্ট গুৱাহাটী গৈছিলোঁ। গুৱাহাটীৰ পৰা আমি বাই ট্ৰেইনত গৈছিলোঁ। আপোনালোকে চাই দিব। তো গুৱাহাটী পোৱাৰ পাছত আমি ট্ৰেইনখন ল'লোঁ, যিখন আমাৰ ঘাই টু মুম্বাই LTT 18 এনেকৈ ছামথিং কিবা এটা নাম্বাৰ আছিলে। সেই নাম্বাৰৰ ট্ৰেইন আছিলে, যিখন আপোনাৰ গুৱাহাটীৰ পৰাই এৰা হৈছিলে। দেখিছে বৰ্তমান আপোনাৰ ট্ৰেইনখন পূৰা খালী হৈছে, যিহেতু আমি বহিলোঁ। কিন্তু আপোনাৰ ট্ৰেইনখন নেক্সট ষ্টেচন পাই মানে তাৰ আগত মানে পূৰা ফুল পেক হৈ গৈছিলে। দেখিছে এতিয়া আমাৰ ঢালি মাৰিছে, ধুনীয়াকৈ মোবাইল চাই আছোঁ। মই ইয়াতে এটা দুটামান ভিডিঅ' শ্বুট কৰিছিলোঁ, যিহেতু ট্ৰেইনখন বহুত খালী আছিলে। কিন্তু আৰু সেইদিনাখন আপোনাৰ প্ৰায় 3:45 মানত আছিলে ট্ৰেইনখন। আমি গৈ পিনে ঠিক সময়মতে পাইছিলোঁ, সময়ৰ আধা ঘণ্টাৰ আগতে পাই গৈছিলোঁ। ৰেচেছ লোৱাৰ পাছত আপোনাৰ ট্ৰেইন জাৰ্ণি ষ্টাৰ্ট হ'ল। তাৰপিছত আপুনি চাওক আগত আৰু কি আপোনাৰ 3 দিনৰ জাৰ্ণি আছিলে। যিহেতুকে মোৰ ভণ্টি থাকে তাত নবী কলাবৰ ডিষ্ট্ৰিক্টত থাকে। নবী মুম্বাইতে থাকে তাই। যিহেতুকে ভনী যোৱাই আপোনাৰ ইণ্ডিয়ান আৰ্মি হয়, তাতে সি কোৱাৰ্টাৰ পাইছিলে। চ' আমিও ভাবিলোঁ যে এটা মুম্বাই ট্ৰিপ কৰা হয়, কিয়নো সি তাতে ফ্ৰী কোৱাৰ্টাৰ পায়েই। আৰু যিহেতুকে আমাৰ আপ এণ্ড ডাউন খৰচাটোহে, আৰু তাতো আমাৰ থকা খোৱা চব আমাৰ ফ্ৰীয়ে। ত' মই আৰু মোৰ ফেমিলি ভাবিলোঁ যে কিয় এটা ট্ৰিপ দিয়া নহওক কিয়। যাবৰ সময়ত আমি ট্ৰেইনত গৈছিলোঁ, আহিবৰ সময়ত আমি ফ্লাইটত আহিছিলোঁ। চ' আমাৰ জাৰ্ণিটো খুবেই ভাল হৈছিলে। আৰু একচুৱেলি এটা কথা মানে কি আৰু ফেমিলি লৈ মোৰ ছোৱালীজনী 3 ইয়াৰ্ছ হয়, তেতিয়া অলপ ৰিস্কিও হয়। যিহেতুকে যাবলৈ সাহস লাগিব, পইচাৰ কথা নহয়, থকাৰ কথাও নহয়। কাৰণ কিয় মই আৰু মোৰ মিছেছে বিশেষকৈ আগতে কেতিয়াও মানে লং জাৰ্ণি কৰি পোৱা নাই, বা মোৰো ইমান এক্সপিৰিয়েঞ্চ নাই। তথাপিও মই গৈছোঁ বাৰু, তথাপিও মানে খুব কমেই, ইমান মানে ঘনাই যোৱা নহয়। তথাপিও বহুত সাহস বান্ধি ওলাই গ'লোঁ ঘৰৰ পৰা যে এটা ট্ৰিপ দিয়া হওকে। চ' এনেকৈ প্লেনিং হৈছিলে। তো এনেকৈ আমাৰ 3 দিনৰ এটা লং জাৰ্ণি আছিলে। বিহাৰত আমি বহুত কষ্ট পাইছোঁ, কাৰণ কিয় বিহাৰত আপোনাৰ বহুত পপুলেশ্যন হয়। ট্ৰেইনত আপোনাৰ মানুহ নন ষ্টপ উঠে। আপোনাৰ মানে AC, থাৰ্ড AC, ফাৰ্ষ্ট AC, মানে কোনো এচিৰে আপোনাৰ মা বাপ নোহোৱা কৰি দিয়ে, না জেনেৰেল ডিব্বা। বিহাৰ বহুত মানে আপোনাৰ পপুলেশ্যন বহুত হয়, আপোনাৰ তাত একোৱে নামানে। আমি থাৰ্ড AC বুক কৰিছিলোঁ। থাৰ্ড AC আপোনাৰ বেয়া নহয়, ভালেই। কিন্তু বিহাৰত আপোনাৰ থাৰ্ড AC, ফাৰ্ষ্ট AC সিহঁতে একো আপোনাৰ কেয়াৰ নকৰে। ছেকেণ্ড AC হওক, য'তেই যিয়ে নহওক, মানুহ উঠিবই, মুঠতে আপোনাৰ যাবই ঠেলা হেঁচাকৈ। চ' আমি যিবোৰ আপোনালোকে দৃশ্য দেখিছে, প্ৰায় আমি তেতিয়া মহাৰাষ্ট্ৰ আমি সোমায়ে গৈছিলোঁ। তো মানে এইদিনাখনে আমি ৰাতি গৈ মহাৰাষ্ট্ৰ পালোঁ। যিবোৰ আপোনালোকে পাহাৰবোৰ দেখিছে, ইয়াৰ আপোনাৰ যিটো লেণ্ডস্কেপ আছে, টোটেলি মানে অলপ বেলেগ হয় আমাৰ ইয়াতকৈ, বহুতেই বেলেগ। কাৰণ কিয় আপোনালোকে আৰু জানেই আৰু ভৌগোলিক আৰু কি ক'ম মই। চ' ইয়াত আপোনালোকে অলপ বেলেগ টাইপৰ পাহাৰবোৰ দেখা পাব, যিবোৰ দেখি আছে। পাহাৰবোৰ বহুত বেলেগ হয় আপোনাৰ। আমি এতিয়া প্ৰায় আপুনি মহাৰাষ্ট্ৰ আমি সোমাই গৈছিলোঁ। চ' এই পাহাৰবোৰ চাব পাৰে, কি ধুনীয়া ধুনীয়া পাহাৰ। এই পাহাৰবোৰ নাজাৰালৈ আমি গৈ আছোঁ। আৰু আমাৰ জাৰ্ণিটো হৈছিলে তেজপুৰৰ পৰা গুৱাহাটীটো আপোনাৰ ডাইৰেক্ট 3 দিন জাৰ্ণিৰ পিছত আমি গৈ পাইছিলোঁগৈ মুম্বাই LTT, মুম্বাই লোকমান্য তিলক টাৰ্মিনেছ, এনেকৈ কিবা এটা আছিলে আপোনাৰ ষ্টেচনটোৰ নাম। চ' ইয়াত আপুনি কেভছো দেখা পাব, যিটো আপোনাৰ আণ্ডাৰগ্ৰাউণ্ড যিটো কেভছ হয় ট্ৰেইনৰ, সেইবোৰ দেখা পাব, গুফাবোৰ। চ' গৈ ভালেই লাগে। আৰু আছে আমাৰ অসমৰ বহুত মানুহ আছে তাত, কাম কৰি আছে, কাৰোবাৰ ঘৰতে হওক বা কোনোবা ইয়াতে হওক, বা কিছুমান মিউজিকৰ ক্ষেত্ৰতে হওক, কিছুমান ফিল্ম ইণ্ডাষ্ট্ৰীয়ে হওক। মুম্বাই মহাৰাষ্ট্ৰত আপোনাৰ অসমৰ পপুলেশ্যন ধেৰ তাত। চ' আমি তাত গৈ পাই গ'লোঁ। সেইখিনি সময়ত আপোনাক মই ভিডিঅ'টো দেখুৱাব নোৱাৰিলোঁ। মুম্বাই LTT ঠাইখন সঁচাকৈ বহুত ডাঙৰ এটা ষ্টেচন হয়, আৰু তাত মানে সঁচাকৈ বহুত কনফিউজ হ'বলগীয়া হয়। তাৰপিছত আমি অলপ কনফিউজ হ'লোঁ, যিহেতুকে মোৰ ভনী যোৱা আহিছিলে, তেখেত অহাৰ কাৰণে মোৰ বহুতেই সুবিধা হ'ল, নহ'লে মই বহুত কনফিউজ হ'লোঁ হয়।
তাৰপিছত আমি এখন কেব ল'লোঁ। কেব লোৱাৰ পিছত আমি কেবত আপোনাৰ দিলোঁ 700 মান দিছোঁ। চ' মুম্বাই লোকমান্য তিলকৰ পৰা তালৈকে যাবলৈ আপোনাৰ প্ৰায় অলপ সময় লাগে। চ' নবী মুম্বাইলৈ আমি 700 নে 800 পে' কৰিলোঁ। তাৰপিছত আমি এখন কেব ল'লোঁ। তাত CNG কেবেই চলে। তো CNG কেবেদি আমি চাওক বৰ্তমান মুম্বাই চহৰৰ পৰা আপোনাৰ ভিডিঅ' চাওক। তাত আপুনি খুবেই ভাল পাব। ৰাস্তা পদূলি বহুত আছে, ধুনীয়া লাগে। আপোনাৰ চহৰ বুলি ক'বলৈ গ'লে ওখ ওখ অট্টালিকা মানে জীৱনত লাইফত ফাৰ্ষ্ট টাইম দেখিছোঁ বুলি ক'লেও বেয়া নহয়। ইমান ওখ অট্টালিকাটো চাগৈ আমাৰ ইয়াত নায়েই। আপোনাৰ এনেকুৱা নহয় যে মানে কি ক'ম আৰু, চহৰেই হয়। তাৰপিছত আপোনালোকে চাব পাৰে কি ধুনীয়া ৰাস্তাৰ আপোনাৰ হাই-ফাই অট্টালিকা, ৰং বিৰং, কালাৰফুল চহৰ, উজ্জ্বল চহৰ। মহাৰাষ্ট্ৰৰ কথা কিনো ক'ম আপোনালোকক, যে চবেই জানেই আৰু ক'লে মানে কৈ আপোনাৰ ইয়াত শেষ কৰিব নোৱাৰিব। শেষ কৰিব নোৱাৰিব আপোনাৰ ইয়াত ইমান। আৰু ইয়াত আপোনাৰ এনেকুৱা এখন চহৰ হয়, যিখন চহৰ আপোনাৰ ডেইলিয়ে আপডেট হয় বুলি ক'লেও বেয়া নহয়। ডেইলি আপোনাৰ ইয়াত ক'ৰবাত আমি যেতিয়া গৈছিলোঁ তাত আপোনাৰ তেতিয়া আপোনাৰ কিবা এখন অপেনিং কৰা হৈছিল, যিখন অটল সেতু নে এনেকৈ কিবা এখন সেতু, যিখন মানে সঁচাকৈ এটা বহুত ইনক্ৰেডিবল থিংছ কিছুমান সোমাইছে, যিহেতুকে আপোনালোকে যেতিয়া চাৰ্চ কৰিলে গম পাব। ময়ে ইমান বিশেষ নাজানো, কিন্তু গম পাইছিলোঁ যে সেই ৰাস্তাটো আপোনাৰ মানে ইণ্ডিয়াৰ ভিতৰত চবতকৈ এনেকুৱা কিবা এখন সেতু হয়, য'ত আপোনাৰ টোল টেক্স দিব লাগিব। মানে VIP ৰোড বুলি ক'লেও বেয়া নহয়। তাত আপোনাৰ মানে যোনটো মানুহ তাত যাবই নোৱাৰিব। আৰু যিহেতুকে এখন CNG চলি আছিলে, আমি যিখন কেব লৈছিলোঁ, কেবখনত আপোনাৰ CNG প্ৰায় শেষেই হৈছিলে। সেই সময়তে ইয়াত ক'লে যে CNG গেছ ভৰাব লাগিব, গেছ শেষ হ'ব, আমুক কৈছোঁ। ঠিক আছে তুমি ভৰোৱা। তেখেতে চালে, তাৰপিছত ভৰাই লোৱাৰ পিছত আকৌ আমি বহিলোঁ। প্ৰায় 20 মিনিটমান ৰখিলোঁ। 20 মিনিটমান ৰখাৰ পিছত আমি আকৌ আমাৰ জাৰ্ণিটো ষ্টাৰ্ট হ'ল। আৰু তাৰপৰা আমাৰ কোলাবা ডিষ্ট্ৰিক্ট আমি যাম। কোলাবা বুলি কয় জেগাটো। এইখিনি আপোনাৰ নবী মুম্বাইৰ পৰা আৰ্মি এৰিয়া হয়। ওচৰত আপোনাৰ আছে আপোনাৰ নেভিৰ যিখিনি মানে কৰ্মৰত হয়, ওচৰত আপোনাৰ মষ্ট ডাঙৰ এৰিয়াটো এনেকৈ কেপচাৰ কৰি আছে। লগতে আপোনাৰ ইণ্ডিয়ান আৰ্মি আছে। যেতিয়া আপোনাৰ ইণ্ডিয়া আৰু চাইনাৰ মাজত ইমান ভালকৈ আয়ত্ব নকৰিলোঁ কথাবোৰ। তো এনেকুৱা কিবা এখন যুদ্ধ হৈছে যে যিখন যুদ্ধত মানে আমাৰ ইণ্ডিয়ান আৰ্মিয়ে বহুতখিনি মানে কৌশল দেখুৱাই আমাৰ দেশৰ মানে মান ইজ্জত ৰাখিছিলে। চ' তেওঁলোকৰ নামতে এইখিনি এৰিয়া পূৰা কেপচাৰ হৈ গৈছে। এইখিনি বহুত মানে মুম্বাইৰ ভিতৰত আপোনাৰ মুম্বাই চহৰখন যিমান আপডেট হয়, সিমান মই দেখিবলৈ পোৱা মতে বায়ুটো আপোনাৰ সিমানেই প্ৰদূষণ হৈ থাকে। চ' কিন্তু কোলাবা ডিষ্ট্ৰিক্ট আৰু নবী মুম্বাই যিখিনি আছে আপোনাৰ বহুতেই চাফা হয়। তাত আপোনালোকে চাফাই পাব। আৰু এয়া চাওক, আমি আহি পাই গ'লোঁ বৰ্তমান মোৰ ভণ্টিৰ কোৱাৰ্টাৰ। সেইখিনি ভিডিঅ' কৰিবলৈ নহ'লে একদম বৰপাই কৰিছোঁ। আৰু তেওঁলোক আপোনাৰ থাকে 3rd নে 4th ফ্ল'ৰত। যিটো বিল্ডিং দেখিলে আপোনালোকে ফ্ৰণ্টত, আপোনাৰ ফ্ৰণ্টত এইখিনি হৈ গ'ল আপোনাৰ নবী মুম্বাই, যিখিনিত আপোনাৰ নেভিৰ কৰ্মৰত যিবোৰ তেওঁলোকৰ কোৱাৰ্টাৰ হয়। তেওঁলোকৰ বহুত ডাঙৰ এৰিয়া কেপচাৰ কৰি থোৱা আছে। আৰু মই য'ৰ পৰা ভিডিঅ' কৰি আছোঁ এইটো হৈ গ'ল আপোনাৰ ইণ্ডিয়ান আৰ্মি। আৰু নেক্সট দিনাখনে মোৰ ভণ্টিয়ে কেক বনায়। তাই ঘৰতে কেক এটা বনাই ৰাখিছে। আৰু ওচৰৰ পৰা আহিলে আমাৰ হিয়া তাইৰ বাপেকো আৰ্মিত চাকৰি কৰে, একেলগে ওচৰৰ কোৱাৰ্টাৰত আছিলে। তো তাইও বহুত ভাল পাই আছে যে আহিব, এক্সাইটেড হৈ আছে যে তেজপুৰৰ পৰা আহিব। তাইৰ বাপেক হৈ গ'ল আপোনাৰ এওঁলোকৰ ঘৰ হৈ গ'ল নগাঁও। চ' মানে এক্সাইটেড হৈ আছিলে। চ' দুয়োজনে মিলি কেক কাটি আৰু তাৰপিছত আমি যাবলৈ ৰেডি হ'লোঁ। একদম ওচৰতে আপোনাৰ কেবত বেছি পইচাও নলয় আপোনাৰ। চাওক কি ধুনীয়াকৈ মই কৈ আছোঁ বাৰু। এয়া আপোনাৰ নবী মুম্বাই। ওপৰৰ পৰা আপুনি চাব পাৰে সেইখিনি আপোনাৰ নেভি, চব যিমান বিল্ডিং দেখি আছে চব আপোনাৰ নেভিয়ে কেপচাৰ কৰি ৰাখিছে চেণ্ট্ৰেলৰ আণ্ডাৰত। আৰু মই য'ত আছোঁ এইটো আপোনাৰ ইণ্ডিয়ান আৰ্মি। গোটেই এইটো ইণ্ডিয়ান আৰ্মি এৰিয়া, বহুত ডাঙৰ এৰিয়া, য'ত আপোনাৰ মুম্বাই আপোনাৰ মানে ক্লিনেষ্ট এৰিয়া হয়। আপুনি চাব পাৰিছে এটা বায়ু প্ৰদূষণ আপুনি একো নাপায়। কিন্তু আপুনি ইয়াৰ পৰা ওলাই যাওক মুম্বাই চহৰৰ ভিতৰত, আপুনি প্ৰদূষণ পাব। চাওক আমি এতিয়া ৰেডি হৈ গ'লোঁ। তাৰ পিছবেলা আমি চাবলৈ গেটৱে অফ ইণ্ডিয়া। আমি য'ত আছিলোঁ তাৰ পৰা একেবাৰে ওচৰ, নাই বুলি ক'লে আপোনাৰ 4-5 মিনিট লাগে। এওঁলোক আহি আছে। এতিয়া আমি কেব ল'ম, কেবত আমি যাম। এয়া চাওক কি ধুনীয়া হৈছে।
এওঁলোক আহিছে, ধানীয়ে পূৰা ভাল পাইছে। আমি কেব লৈ ল'লোঁ। কেবত আপোনাৰ বেছি নহয়, পাৰ কিলোমিটাৰ 18। এজন মানুহ বহক, দুজন মানুহ বহক, তিনিজন বহক, চাৰিজন বহক, পিছফালে তিনিজন, আগফালে এজন, চাৰিজন কেবত আপোনাৰ বহিব। 1 কিলোমিটাৰ গ'লেও 18 টকা, মানে এজন গ'লেও 18 টকা, চাৰিজন গ'লেও 18 টকা। তো আমি ইয়াৰ পৰা খুব বেছি আমাৰ 2-3 কিলোমিটাৰ হয়, বেছি দূৰ নহয়, 3 কিলোমিটাৰ 4 কিলোমিটাৰ এনেকৈ। আমি মানে 50-60 টকাত নে 70 টকাত আমি গৈ পালোগৈ গেটৱে ইণ্ডিয়া। এতিয়া আমাৰ জাৰ্ণি ষ্টাৰ্ট হৈছে গেটৱে অফ ইণ্ডিয়া চাবলৈ। আমি বৰ্তমান আহি পাই গ'লোঁ গেটৱে অফ ইণ্ডিয়া। আৰু আহি একে মইতো জানেই আৰু ভিডিঅ' নোলোৱাকৈ মই থাকিবই নোৱাৰোঁ। চ' কিমান ধুনীয়া চাওক, কেপচাৰ কৰিব দিলোঁ ইহঁতক যে মোক কেপচাৰ কৰ ভিডিঅ'। আৰু ইয়াত আহিলে আপোনাৰ ফটোগ্ৰাফাৰবোৰ ৰখিয়ে থাকে, আপোনাক বহুত কামোৰ দিব যে দাদা আপোনাক বহুত ভাল লাগিছে, আপোনাৰ ড্ৰেছ আপ বহুত ধুনীয়া, আপুনি ফটো লওক, আমি ফটো কৰি দিওঁ আপোনাক। মই আমাৰ মোবাইল জিন্দাবাদ। যিহেতুকে EMIত এটা মোবাইল দিছিলোঁ 21,000 দি, Oppo A79, ধুনীয়া ভিডিঅ' আহে, কেমেৰাও ধুনীয়া, চ' আমাৰ মোবাইল জিন্দাবাদ। তো ইয়াত আছে মোৰ ভণ্টি, মই, মোৰ মিছেছ আৰু মোৰ ছোৱালীজনী। এইফালে আছে আপোনাৰ তাজ হোটেল, গেটৱে ফ্ৰণ্টতে আছে আপোনাৰ তাজ হোটেল। আৰু এইখিনিত অলপ আগত আছে আপোনাৰ ছত্ৰপতি শিৱাজী এটা ষ্টেচু আঁকা আছে। চৰি, প্ৰনাউন্সিয়েশ্যনো ভুল হ'ব পাৰে। এয়া দেখিছে মই মুখত চাওক কি ধুনীয়া হাঁহি। এয়া মোৰ মিছেছ, তেখেতকো ক'লোঁ তুমি ভিডিঅ' কৰা। আৰু এয়া আমাৰ ধনস্মিতা, ৱাও কি প'জ দিছে। তাজ হোটেল লগত আছে আপোনাৰ আৰবিএনচি। ইয়াৰ পৰাই আপোনালোকে আৰামত ফেৰীৰ টিকেট লৈ আপোনালোকে ডাইৰেক্ট চ' এয়া আছিলে আপোনাৰ গেটৱে ফ্ৰণ্টত, আৰু ওচৰতে আছে আপোনাৰ তাজ হোটেল। ইয়াত আপোনাৰ বহুত বুটছ আছে, বহুত আপোনাৰ জাহাজ আছে, ফেৰী আছে। তো আপোনালোকে যিকোনো এখনত মানে আপোনালোকে টিকেট বুক কৰে, চবৰে প্ৰাইচবোৰ বেলেগ বেলেগ হয়। চ' ইয়াৰ পৰা আপোনালোকে ডাইৰেক্ট এলিফেণ্টা কেভ যাব পাৰিব। মই আপোনালোকক দেখুৱাম যে মই কেনেকৈ এলিফেণ্টা কেভ গ'লোঁ। আৰু মই সঁচাকৈ এলিফেণ্টা কেভ গৈ বহুতেই ভাল পালোঁ। যদি আপোনালোকে কেতিয়াবা যায় ইন কেছ অফ মুম্বাই, চ' আপোনালোকে চিয়'ৰ ইয়াৰ পৰা আপোনালোকে নিশ্চয় আপোনালোকে যাব, গৈ আপোনালোকে এলিফেণ্টা কেভ এক্সপ্ল'ৰ কৰি আহিব। সঁচাই বহুত ধুনীয়া জেগা হয়। আমাৰ হিন্দুইজমৰ তাত আপোনাৰ বহুত ইতিহাস সোমাই আছে। চ' এইজনী হৈ গ'ল আমাৰ ভনী জোৱাই, মোৰ ভনী। ত' ইয়াত আপোনাৰ নেক্সট মই ভিডিঅ' আপোনালোকক শ্বেয়াৰ কৰিম, যিটো জহু চৌপাটি শ্বাহৰুখ খানৰ ঘৰ মেইন ড্ৰাইভ, আপোনালোকে চব ভিডিঅ' পাব। চ' ষ্টে টিউনড এণ্ড লাভ ইউ অল, এণ্ড প্লিজ ছাবস্ক্ৰাইব মাই চেনেল গাইজ।